হেল্ল' বন্ধুসকল, আজি হল তৃতীয় দিন আৰু মোৰ হাতত দেখা পাই আছে নাঙল। এই নাঙলখন আমি বিপিএ পাৰ্টিৰ পৰা খুজি আনা, সেইকাৰণে অলপ পুৰণি দেখা পাইছে। আৰু ইটো হল মটৰ গুটি বজাৰৰ পৰা কিনি অনা। এতিয়া আমি এই গুটি বিলাক ৰুই দিম। তাৰ কাৰণে ভৰিৰে এটা চিধাকে লাইন দিব লাগিব, নহলে একা বেকা হ'ব। লাইনটো বেকা হলে দেখাত ভাল নহয়। এতিয়া বিপিএফৰ নাঙলখন আনি টানি চাও চিধা হয় না বেকা হয়। অলপ হলেও বেকা হ'বই, একো নাই বেকা হলেও। মটৰ গুটিয়েতো একো গম নাপায় বেকা হল না চিধা হল। এতিয়া মই লাহে লাহে কামখিনি কৰি থাকো আৰু আপোনালোকেও হাই স্পীড টাইম লেপছ ভিডিঅ' ফুটেজ চাই থাকক। আৰু তাৰ আগতে আপোনালোকক দেখুৱাই দি আছো কেনেকে মটৰ গুটিখিনি ৰুব লাগে। মোৰ হাতত দেখা পাই আছে নীলা নীলা মটৰ গুটি। এই গুটি বিলাকৰ মাজৰ গেপ কমসে কম 6, 7, 8 ইঞ্চি হ'ব লাগে। So out of mind. Feel like I'm losing my hold on. So out of mind. Feel like I'm losing my hold on. So out of mind. Feel like I'm losing my hold on. So out of mind. Feel like I'm losing my hold on. So out of mind. Hold on, so out of mind. গুটি ৰুৱা শেষ। এতিয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কিমানখিনি মাটিত গুটি ৰুলো আমি। তাৰ কাৰণে গছৰ ওপৰৰ পৰা বাৰ্ড আই ভিউ দেখুৱাবলৈ চেষ্টা কৰিছো। ভিডিঅ'ৰ শেষত এটাই ৰিকুৱেষ্ট আপোনালোকক, যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহলে লাইক কমেন্ট শ্বেয়াৰ কৰি দিব আৰু ফলো কৰিবলৈ নাপাহৰিব। আজিৰ কাম এইখিনিতে শেষ। গজালি মেলাতে কিমান দিন লাগে বাকি আপডেট আপোনালোকক দেখুৱাই থাকিম ইউটিউব প্ৰফাইলৰ